বিশ্বজুৰি কৰোনা আতংকৰ মাজতেই বানৰ বিভীষিকাই তছ নছ কৰিছে ৰাজ্যৰ 11খনকৈ জিলাৰ নৈপৰীয়া ৰাইজক। জেঠৰ প্ৰবল বানে জুৰুলা কৰিছে দৰিদ্ৰ কয়ালোকক। এফালে যদি কৰোনাৰ সন্ত্ৰাস, আনফালে বানৰ তাণ্ডৱ ৰূপে নিশাৰ নিদ্ৰা হৰণ কৰিছে সাধাৰণ জনতাৰ। এনে এক জটিল সন্দিক্ষণত JF ফাউণ্ডেশ্যনৰ মহানুভৱতা। কৰ্মসূত্ৰে সাউথ এছিয়াৰ লাওছত বসবাস কৰা অসমৰ হুজাইৰ সন্তান হাবিব মহম্মদ চৌধুৰীয়ে পাহৰা নাই নিজৰ জন্মস্থান। JF ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী চৌধুৰীয়ে হুজাইৰ বান বিধ্বস্ত পৰিয়ালক সহায়ৰ হাত আগবঢ়াই মহানুভৱতাৰ প্ৰমাণ দাঙি ধৰিছে। News Desk Report, News 365.